আপোনাৰ এটা ৰিল চালোঁ, মই ভাবিলোঁ যে পলিটিচিয়ান মানুহ আকাশৰ পৰা কেনেকৈ জাপ দিয়ে, এইটো কেনেকৈ আপুনি কি কৰিলে অকণমান জনাব। তাৰমানে মই সৰুৰ পৰা তাৰমানে অলপ মানে নকৰিব কোৱা কামটো মই কৰি বেছি ভাল পাওঁ। তাৰমানে সৰুৰ পৰা এইটো মই স্কুলতো আছিলোঁ, মই স্কুলৰ কথাখিনি ক'ম। মানে মই স্কুলত যিটো কাম মোক কৰিব মানা কৰে সেইটো কাম মই কৰোঁৱেই, আৰু সেইটো কৰাৰ কাৰণে মই সদায় কাণত ধৰোঁ। তাৰমানে সদায় কাণত ধৰিব লাগেই। তাৰমানে স্কুলত মোক কৈছিলে যে তই মানে তেতিয়া ডাবল পকেট থকা স্কুল ইউনিফৰ্ম নহয়তো, ডাবল পকেট থকা পেণ্ট নিপিন্ধিবি। মই ডাবল পকেট থকা পেণ্টেই পিন্ধি যাওঁ। তাৰমানে স্কুলত মোক কৈছিলে লেছ থকা শ্বুজ পিন্ধিবৰ কাৰণে। মই মিছনেৰী স্কুলত পঢ়িছিলোঁ। নাই, মই মানে যিমান পাৰোঁ ষ্টাইলিছ জোতা পিন্ধি যাওঁ, যাৰ ফলত মানে মিছনেৰী স্কুলবিলাক খুব ষ্ট্ৰিক্টটো। আৰু মোক মানে মোৰ ফ্ৰেণ্ডছখিনিও জানে যে মই সদায় এনেকুৱা কাম কৰোঁতেই মই তাৰমানে সদায় পানিছমেণ্টটো ৰাতিপুৱা প্ৰেয়াৰ লাইনত খাওঁৱেই, তাৰমানে পানিছমেণ্ট এটা। গতিকে নকৰা কাম এটা কৰিবলৈ খুব ইচ্ছা গৈ থাকে ন, আৰু কোনোবাই যেতিয়া নকৰিবি বুলি কয় তেতিয়াতো আৰু বেছি ইচ্ছা যায়। এতিয়া কথা হ'ল যে আপুনি ৰিলটো চালে, তাৰমানে মই আজি কিছুদিন আগতে মানে ৰিল এটা চাই আছিলোঁ। ৰিল এটা চাই থাকোঁতে এইটো স্কাই ডাইভিঙৰ ৰিলটো মই তৎক্ষণাত দেখা পাই গ'লোঁ। মানে আগতে মন চাওঁ, এইবিলাকতো ক'ত ইণ্ডিয়াত আছে, এইবিলাকতো বাহিৰতে আছে। ইলেকশ্যন শেষ হ'ল, ইলেকশ্যন শেষ হৈ মই মানে প্লেনিংটো বনাই আছিলোঁ। মই অকলে কৰিবও ভয় লাগে এইটো আচলতে। মই মোৰ মানে জিমত মোৰ ভাইটি দুটামান আছে, সিহঁতৰ লগত এদিন কথা বতৰা পাতিলোঁ, আৰু সিহঁতৰ ফাৰ্ষ্ট টাইম সিহঁতে যাব বিচাৰিছে। বোলো ব'ল একেলগে যাওঁ গোটেইখিনি। সিহঁতে তাৰমানে ডেম কেয়াৰ, স্কাই ডাইভিং আমিও কৰিম। সিহঁতেও সেনেকুৱা। মোৰ মানে মনত অলপ ভয় আছিল যদিও সিহঁতক দেখি মোৰ ভয়টো নোহোৱা হৈ গ'ল। তাৰপিছত আমি ঠিক তেনেধৰণে প্লেনিংটো বনালোঁ। প্লেনিংটো বনাই মানে এদিন ঘৰত আছোঁ, মানে মাক মানে মোবাইলটো ওলাই এনেই স্কাই ডাইভিঙৰ এইটো দেখুৱাই আছিলোঁ। অ' মা এইটো কেনেকুৱা লাগিছে চোৱাচোন বুলি এনেকৈ দেখুৱাইছোঁ। অ' মা এইটো কেনেকুৱা লাগিছে চোৱাচোন। মায়ে চালে, মায়ে গম পাই গৈছে। তাৰমানে মই মাক এইটো দেখুৱাইছোঁ, তাৰমানে মই মানে কিবা এটা তেনেকুৱা পৰিকল্পনা কৰি আছোঁ যে এইটো কৰিম বুলি ভাবিছ নেকি বুলি এনেকৈ কৈছোঁ। মই বোলো নহয়, মানে এনেই চাব মন, কৰি চাব মন, এইটো একদম খবৰদাৰ। মাৰ গ'ল কথা গ'ল, পাহৰিলে আৰু। তাৰপিছত সেইদিনা ফ্ৰেণ্ডছৰ লগত মানে মোৰ জিমৰ কলিগছখিনিৰ লগত গ'লোঁ। গৈ প্ৰথমতে ভয় লাগিছে ন, তাত বন চাইনটো কৰি ল'ব লাগে। বন চাইন কৰি ল'ব লাগে। তাত বন চাইনটোত লিখা আছে এটা ইঞ্চুৰেঞ্চো কৰিব লাগে। ইঞ্চুৰেঞ্চটো কৰিলে তাৰমানে ঘৰত 5 লাখ টকা এটা দিয়ে, আৰু কোনোবা আপুনি যদি মৰে। তাৰমানে মই তাৰমানে মোৰ ওচৰত মোক যিজনে স্কাই ডাইভ কৰিব মোক লৈ, তাক মই সুধিলোঁ আৰু হেৰি আপুনি আগে পিছেতো কৰিছে ন, ভালকৈ কৰাই ন, এনেকৈ সুধি লৈছোঁ। সি আকৌ মোক কৈছে যে আগতে মই টেক্সি ড্ৰাইভাৰ আছিলোঁ বুলি কৈ দিছোঁ ন। তো মোৰ মানে অৱস্থাটো কেনেকুৱা হ'ব ভাবিছোঁ। মানে সি মোৰ লগত ধেমালি সুৰত কৰিছে। মই এনেই তাক সুধি ল'লোঁ যে আপুনিতো আগে পিছে এইবিলাক কৰিছে ন, আপুনি মানে মোৰ অকণমান এইকেইদিন ৱেইটটো বাঢ়িছে। মই কৈছোঁ মই পাৰিব নহয় মোৰ ৱেইটটো লৈ, চাওঁ চেষ্টা কৰি চাওঁ বুলি সি ইংলিছত কৈছে। লেটছ চি হোৱাট টু ডু বুলি এনেকৈ কৈছে। আৰু মই বোলো হোৱাট টু ডু মানে ন, আই ৱাজ এ টেক্সি ড্ৰাইভাৰ বিফ'ৰ বুলি এনেকৈ কৈছে। মই বোলো হাই ৰাম, টেক্সি ড্ৰাইভাৰ বিফ'ৰ, দিছ ইজ মাই ফাৰ্ষ্ট টাইম বুলি কৈছে সি। মই বোলো কি ফাৰ্ষ্ট টাইম বুলি কথা কোৱা? মই আচৰিত হৈ গৈছোঁ, কি ফাৰ্ষ্ট টাইম বুলি কথা কোৱা? জাষ্ট জকিং। তো মোৰ মনততো জকিংটোতো লাগি থকা নাই ন। তো বন চাইন কৰিব দিছে, বন চাইন কৰি লৈছোঁ। আৰু ঘৰত মানে মোৰ যি পইচা পাতি আছে মাক কৈছোঁ, মা বেংকৰ একাউণ্টটো এইটো। মায়ে একো গম পোৱা নাই, আৰু মই পাছবুকটো থৈ গৈছোঁ। মই বোলো মোৰ কিবা এটা হ'লে আৰু মাক কৈছোঁ এইটো এটা ৰাখিবা তুমি। তাৰপৰা সেইদিনাখন উঠাই ল'লে। এনেই মানে তাত আৰু ভিডিঅ' চিডিঅ' কৰিছে নে, একদম পূৰা হেৰি চেৰি দিব দিছে, মানে চবেই থামছ আপ কৰিব দিছে, ক্লেপ বজাব দিছে, একদম পূৰা জোৰচত। মানে মোৰ মানে মনত এনেকুৱা লগা নাই, নহ'লে ফ্ৰেণ্ডছখিনিয়ে কওঁ মানে তোৰ মনটোতো ভয় লাগিছে। মই মানে সেইটো ফিলটো দেখাব দিয়া নাই। তাৰমানে পূৰা ক্লেপ বজাইছোঁ, পূৰা একদম দুটা থামছ আপ কৰিছোঁ। নহ'লে আমাৰ জিমৰ মানে জিম বা আমাৰ যুৱ পৰিষদৰ আমাৰ ইউথৰ ল'ৰাখিনি কমটি চালু বস্তু। সিহঁতে তাৰমানে ভিডিঅ'টো চাই দাদা আপোনাক কিন্তু ভয় থকা লাগি থকা নিচিনা লাগি আছে বুলি কৈ দিব নহয়। সেইকাৰণে মই কৈছোঁ মুখত ডৰ নেহি আনা চাহিয়ে। মানে মোক কৈছে হেলমেটটো, মোক কৈছে ৱেৰ দ্য হেলমেট। হেলমেট পিন্ধিলে চিনি নাপাব মানুহে, নহয় বুলি কৈ দিব নহয় পিছত। না হেলমেট নহ'ব, মই এনেকৈয়ে জাপ মাৰিম। ওপৰৰ পৰা পৰাৰ পিছত তোমাৰ হেলমেটে ক'ত যাব, মানুহটোৱে নোহোৱা হৈ যাব, হেলমেট পিন্ধি কি লাভ আছে। তাৰপৰা
মোক কৈছে ইউ উইল বি ফাৰ্ষ্ট টু জাম্প মানে মোক ফাৰ্ষ্ট জাম্প মানে ছেকেণ্ড নট ফাৰ্ষ্ট মোৰ লগত যোৱা এজনে সি ফাৰ্ষ্ট জাম্প মাৰিলে মই ছেকেণ্ড মানে মোৰ ৱেইটটো বেছি কাৰণে সি বেছি হেৰি ওপৰত বেছি হেৰি দেখুৱাব নোৱাৰিলে তাৰমানে অলপ যাদু চাদু দেখুৱাই দিয়ে তাৰমানে অলপ উল্টা জাপ মাৰি দিয়ে হেৰি কৰি দিয়ে সেইবিলাক মানে মোৰ ৱেইটটো বেছি কাৰণে মানে মোক যিজন মোৰ পিছত আছিলে যিজনে মোক হেৰি কৰিছে গাইড কৰিছে তেওঁ অকণমান মোতকৈ ক্ষীণ গতিকে মই ৱেইটটো বেছি হৈ গ'লে স্বাভাৱিকতে নোৱাৰিব গতিকে খুব সুন্দৰভাৱে এইটো কৰিলোঁ কিন্তু কৰি কিন্তু ভাল লাগিল মানে ওপৰৰ পৰা আছিলে এইটো 2000 বোলে 20,000 ওপৰৰ পৰা তলত কিবা আছেনে নে আকৌ লৈ যায় ওপৰত তাৰমানে মোক ইয়াতে বহুতে সুধিছে আহি পিনে যিটো অক্সিজেন পায়নে মই ওপৰৰ পৰা তলত নামিছোঁ অক্সিজেনৰ কথা মানুহটো বাচিম নে নাবাচিম সেইটো চিন্তা পোৱা নাই মই অক্সিজেনৰ কথা ক'ত থাকিব তুমি ভাবা মই এনেকৈ যেতিয়া তলত পৰি যোৱালৈকে তোমাৰ অক্সিজেনৰ কথা তুমি চিন্তা কৰি থাকিবা মোক মানে বতাহটো তাৰমানে এনেকুৱা ওপৰত উৰুৱাই লৈ গৈছে তাৰমানে মই বোলো তলত নপৰিমেই নেকি বুলি ভাবি আছিলোঁ তাৰমানে আধা ঘণ্টামান ওপৰত খেলাইছে আমাক আধা ঘণ্টামান কিন্তু এটা বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ মোৰ মানে মই আৰু কৰিবলৈ মন এতিয়া তাৰমানে আৰু কৰিবলৈ মন এতিয়া ভয়টো নোহোৱা হৈ গ'ল তাৰপিছত জাম্পটো মাৰি উঠিয়ে আমাৰ বোৱাৰী ভাইটিৰ মিছেছ হিমাক্ষী তাইক ফোন কৰিছোঁ তাই আকৌ মানে মোক মানে বহুত ৰেচপেক্ট কৰে দেই হিমাক্ষী মানে তাততো এতিয়াতো ফোন নাই ন হোৱাটছআপ কল কৰিছোঁ হিমাক্ষী তাই মানে দুবাৰমান ৰিং হৈছে তাই চাগে অন কৰা নাছিলে নেকি তাৰপৰা উঠালোঁ আৰু হিমাক্ষী দাদা এনেকৈ ভয়ে কৈছে তাই আৰু মোৰ কিবা হেৰি মই বোলো মা ক'ত আছে মা ওচৰৰ ঘৰত আছে বুলি মাক কবি আকাশৰ পৰা জাপ মাৰি দিলোঁ বুলি কৈছোঁ মানে লগালগ তাত মানে লগালগ ভিডিঅ'টো বনাই দিয়ে তাৰমানে তেওঁলোকে ভিডিঅ'টো বনাই দিয়ে হয় নেকি সিও তাইও মোক দাদা বুলি কয় হয় নেকি দাদা চাওঁ ফটোটো চাওঁ তাইও এক্সাইটেড বা দাদাই আকাশৰ পৰা জাপ মাৰিছে মানে আমাৰ গাঁৱত মানুহখিনিয়ে চবেই চাইছে তাৰমানে মানে মই সেইকাৰণে চব ছ'চিয়েল মিডিয়াত এৰি দিছোঁ মানে মই আৰু কিমান ভিউজ আহিছে সেইবিলাক চোৱা নাই আৰু ইনষ্টাগ্ৰামত বেলেগকৈ দিছোঁ ফেচবুকত মোৰ 3টামান প্ৰফাইল আছে 3টামান প্ৰফাইলত বেলেগকৈ দিছোঁ পেজত বেলেগকৈ দিছোঁ হোৱাটছআপত ষ্টেটাছতো দি দিছোঁ ইনষ্টাগ্ৰাম ষ্টেটাছ মানে যোনে যিমান পাৰোঁ চা মানে কমটি গৌৰৱৰ কথা ওপৰৰ পৰা জাপ মাৰি দিছোঁ আৰু আজিলৈকে জীৱনত কোনো মাৰি পোৱা নাই